নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এখন গুৰুত্বপূৰ্ণ নটিছ আহিছে ডিৰেক্টৰেট ছেকেণ্ডেৰী এডুকেশ্যন আসামৰ পৰা আৰু এইখনত কি কোৱা হৈছে আহক জানি লওঁ। তো ইয়াতে নটিছখনত জনোৱা হৈছে যে ইট ইজ হেয়াৰবাই ইনফৰ্ম টু অল দ্য কেণ্ডিডেটছ হু হেভ বিন চিলেক্টেড এণ্ড এপইণ্টেড এজ পোষ্ট গ্ৰেজুৱেট টিচাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ ইন ছেকেণ্ডেৰী স্কুল গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েলাইজড। যিসকল টিচাৰ চিলেক্ট হৈছিল পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ ছেকেণ্ডেৰী স্কুলসমূহত বিভিন্ন ডিষ্ট্ৰিক্টত এক্ৰছ দ্য ষ্টেট অফ আছাম পাৰ্চুৱেণ্ট টু দ্য চিলেক্ট লিষ্ট পাব্লিছড ইন দ্য অফিচিয়েল ৱেবছাইট, যিখন madhyamik.assam.gov.in প্ৰকাশ পাইছিল। ফাইনেল লিষ্টখন 11/5/2022 আৰু যিসকলে নট জইন টিল ডেট এতিয়ালৈকে জইন কৰা নাই are hereby asked to submit reason or cause for not joining either in the office of the inspector of schools or in the schools where they were posted before the inspector of the school of the concerned district on or before 15 July 2022। তো যিসকলে এতিয়ালৈকে জইন কৰা নাই আৰু তেওঁলোকে পাইছে পোষ্টসমূহ তেওঁলোকে 15 তাৰিখৰ ভিতৰত স্কুল নহ'লে ডিষ্ট্ৰিক্ট অফিচতে জনাব লাগিব। তো এখন গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।